এইবাৰ বিহুত পিঠা কলাখন পাতিব নোৱাৰিলোঁ কাৰণ শহুৰ দেউতা ঢুকুৱা মাত্ৰ 3 মাহহে হৈছে। সেইবুলি কিন্তু ওচৰ চুবুৰীয়া বন্ধু বান্ধৱী বোৱাৰী ওচৰৰ আৰু বাহঁতে ইমান মৰমত সকলোৱে টোপোলা দি পঠিয়াইছে। তাকে বোলে আপোনালোকক দেখুৱাওঁ। এয়া যে দেখিছে মোৰ বান্ধৱীগৰাকীয়ে দিছে। তাৰপৰা আকৌ এয়া ওচৰৰ বৌগৰাকীয়ে দি পঠিয়াইছে দেই। তেওঁ আকৌ পিঠাও দিছে আৰু লগতে নাৰিকল লাড়ু আৰু সেয়া যে দেখিছে উখোৱা চাউল, ভজা চাউল আৰু কাঠলৈ এটুকুৰা দিছে। এফালে আমাৰ মামা ছোৱালীজনীয়ে দি পঠিয়াইছে মালপোৱা বনাই আৰু পিঠাও দিছে আৰু সকলোখিনি ইমান সুন্দৰকৈ দিছে। আৰু ওচৰতে মোৰ বা আছে, বায়ে আকৌ ধুনীয়াকৈ পিঠা একেবাৰে কলপাতত বান্ধি মেলি দি পঠিয়াইছে দেই। ভিনদেউ আহিছিলে, ভিনদেৱে লৈ আহিছিলে। আজি আপোনালোকৰ টোপোলাখিনি এইটো কাৰণে দেখুৱাইছোঁ, আজিৰ যুগতো যে মানুহে মানুহক ইমানখিনি মৰম কৰে। তাৰোপৰি আকৌ ওচৰৰ বোৱাৰীগৰাকী আছিলে পৰিয়ালৰ, সিহঁতিও আকৌ পিঠা বনাই লৈ আহিছিলে। সকলোৱে ইমান মৰমত বস্তুবিলাক আনিছে দেখি মানে মোৰ আপোনালোকক দেখুৱাওঁ লাগি গ'ল। ইমান যে মৰম আজিকালিও মানুহৰ মাজত আছে নহয়নে? সকলোৱে সকলো কথা ইমান ভাবে। এনেদৰে ভাবিলেতো হয়নে পৃথিৱীখনত মানে কিবা এটা ভাল লাগি গ'ল। ইমান মানে সকলো যে ইমান সুন্দৰ মনত মানুহ আজিও আছে সেই কথাটো ভাবি ভাল লাগি গ'ল। এয়া বা টোপোলাটো দেই একদম কলপাতত ধুনীয়াকৈ দিছে তাই। শেষত সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ।